তামুলপুৰ জিলা কোচ ৰাজবংশী চেলৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা আৰু এই সভাত আমি কেন্দ্ৰীয় সমিতিৰ চেণ্ট্ৰেল কমিটি আমি অবজাৰ্ভাৰ হিচাপে আহিছোঁ। আমাৰ লগত আহিছে প্ৰাক্তন MCLA তথা BPFৰ ওৱান অফ দ্য ছেক্ৰেটাৰী কাৰ্তিক চন্দ্ৰ বড়ো, মোৰ লগত বিজেপিৰ ওদালগুৰি জিলাৰ প্ৰাক্তন সভাপতি কাৰ্তিক চন্দ্ৰ বড়ো বিজেপিৰ পৰাও আহিছে। ৰানিং গভৰ্ণমেণ্ট চলি আছে, তথাপিও আহি গৈছে আমাৰ বিজেপিৰ BPFত আহি গৈছে। গতিকে আৰু মোৰ লগত আছে আমাৰ চেলৰ সাধাৰণ সম্পাদক দীপন অধিকাৰী ডাঙৰীয়া। খুব ধুনীয়া পৰিৱেশ, আমি ওলাব লগা হৈছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্ব আমাৰ বিভিন্ন চেলৰ লগতে কোচ ৰাজবংশী চেল, আমি আজি এইখন 8 নম্বৰ ডিষ্ট্ৰিক্ট তামুলপুৰ জিলা কোচ ৰাজবংশী চেল, তাৰপিছত অহাকালি আছে আমাৰ ওদালগুৰি আৰু ভেৰগাঁও BPFৰ তৰফৰ পৰা। আৰু সেই চেলত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া উপস্থিত হ'ব। আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যা, যিকোনো ধৰণৰ সমস্যা অৰ্থনৈতিক, ৰাজনৈতিক, শৈক্ষিক দিশত আলোচনা কৰিব, মত বিনিময় কৰিব আমাৰ বুদ্ধিজীৱীসকলৰ লগত। সেইকাৰণে আমি ওলাব লগা হ'ল। কোচ ৰাজবংশী হিচাপে আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰতো আমি ক্ষোভ। তেখেতে কোচ ৰাজবংশী জনগোষ্ঠীৰ ভাল কামনা কেতিয়াও নকৰে, আগতেও কৰা নাছিলে, বৰ্তমানো নকৰে। আৰু BTRত কোনো ধৰণৰ উন্নতি নাই, BTRত কোনো ধৰণৰ শান্তি নাই, BTRৰ কোনো ডেভেলপমেণ্ট কোনো কাম হোৱা নাই। তাৰ কাৰণে আমি বিভিন্ন জনগোষ্ঠীৰ ৰাইজে আমি ওলাই আহিব লগা হ'ল। আপোনালোকে চাব, অকল কোচ ৰাজবংশী জনগোষ্ঠী নহয়, গোৰ্খা, মাইনৰিটি, আদিবাসী, বেংগলী, আমি কোচ ৰাজবংশী চবেই ওলাই আহিছোঁ। জাষ্ট যে BTRৰ কোনো ধৰণৰ উন্নত হোৱা নাই, উন্নয়ন হোৱা নাই। আমি এটা বস্তু জানো যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ দিনত BTCত শান্তি আছিলে, উন্নতি আছিলে, প্ৰগতি আছিলে। আপোনালোকক মই উদাহৰণ দিছোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যেতিয়া BPF চৰকাৰ 17 বছৰ আছিলে, আপোনালোকে ৰিপৰ্টাৰ, আপোনালোকে কওক 17 বছৰ উচ্ছেদ অভিযান চেণ্টেন্সটো শুনা পাইছিল নেকি? শুনা পোৱা নাছিলে। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া এতিয়া BTRৰ চিফ হোৱাৰ লগে লগে আমাৰ বিভিন্ন গৰীব দুখীয়া যিসকল আমাৰ দৰিদ্ৰ শ্ৰেণীৰ মানুহ আছে তেওঁলোকক কিন্তু উচ্ছেদ অভিযান চলাই আছে। আমি ইতিমধ্যে শুনা পাইছোঁ চিৰাং জিলাৰ একঘৰ কোচ ৰাজবংশী মানুহকো বোলে উচ্ছেদ অভিযানৰ নটিচ প্ৰেৰণ কৰিছে। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াক এইবাৰ তেখেতে উচ্ছেদ চলাই আছে, তো BTRবাসী ৰাইজে তেখেতক এইবাৰ উচ্ছেদ কৰি দিব, তেখেতৰ UPPL চৰকাৰ। আৰু এটা বস্তু আপোনালোকে চাওক, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বিৰুদ্ধে সমালোচনা কৰাৰ নৈতিক অধিকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নাই। কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়া UPPL দলৰ আৰু আমাৰ ইফালে হৈছে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া BJP দলৰ, এই দুজন হ'ল BTRৰ ফেইলাৰ লিডাৰ। তেওঁলোকৰ দ্বাৰা কোনো উন্নয়নমূলক কাম BTCত নহয়, BTRত নহয়। BTRৰ যিটো উন্নতি কৰিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৰিছে। প্ৰমোদ বড়ো ডাঙৰীয়া সিদিনা ওদালগুৰি আহি গৈছে, আপোনাৰ বঙালীপাৰা এইটো ৰাস্তা তামুলপুৰ হৈ গৈছে। এই ৰাস্তাটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ দিনত বনোৱা। আমি ভাল পাইছোঁ যে আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া BPF দলৰ দিনত বনোৱা ৰাস্তাৰে প্ৰমোদ বড়ো ডাঙৰীয়াৰ EM সকল যায়, চাইৰেন বজাই যায়, আমি ভাল লাগে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই কি BTRৰ উন্নতি কৰিব? তেখেতৰ যি EM ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া, তাৰ আনুষ্ঠানিক শিক্ষা বোলে ক্লাছ 8 না 7 লৈকে পঢ়া, আৰু যি ব্যৱহাৰত অতি দুখীয়া। এনেধৰণৰ জনপ্ৰতিনিধিয়ে কি দেশৰ ভাল কাম কৰিব নেকি? UPPL চৰকাৰ নেক্সট টাইম নাহে। বিভিন্ন জাতি জনগোষ্ঠী ওলাই আহিছে যে UPPL উচ্ছেদ কৰিব লাগে, UPPL চৰকাৰ বৰ্জন কৰিব লাগে, BPF চৰকাৰ আকৌ আহিব লাগে। ৰাইজ অতিষ্ঠ হৈছে। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এজন ৰাজনীতিবিদ, যিজনে BTCৰ উন্নতি আৰু বিভিন্ন জাতি জনগোষ্ঠীক লৈ উন্নতিৰ চিন্তা কৰা প্ৰথম ব্যক্তি। ইয়েছ, ডেফিনেটলি প্ৰমোদ বড়ো ডাঙৰীয়াই খিলঞ্জীয়া বুলি আমি এটা কথা কওঁ, ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নৰ সভাপতি যিজন কি দেউৰী আছিলে, নামটো মই পাহৰিলোঁ, তেখেতক প্ৰমোদ বড়ো ডাঙৰীয়াই কথা দিছে যে মই যদি BTRৰ চিফ হ'ব পাৰোঁ, BTCত অজনজাতীয় লোকসকল যিসকল অবৈধভাৱে বেদখল কৰি আছে বুলি কৈছে। অবৈধভাৱে বেদখল কোনেও কৰা নাই, কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছে চিফ হ'লে তেখেতক উচ্ছেদ কৰিব, কথা দিছে। তাৰমানে এতিয়া আপুনি চাওক, প্ৰমোদ বড়ো ডাঙৰীয়াই চেলেঞ্জ মোডত উচ্ছেদ কৰি আছে, এইটো ধৰা পৰি গ'ল। সেইকাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই উন্নত কৰিব নোৱাৰে। শান্তি নাই BTRত, আপোনালোকে গম পায় নাই? BTRত কোনো শান্তি নাই। তেখেতৰ GM সকলক চায়, কোনোবাই গান গাই থাকে, কোনোবাই আবুল তাবুল মন্তব্য দিয়ে, কোনোবাই বোলে
মানে কি ক'ম আৰু তেওঁলোকৰ কথা ক'বলৈ নাই। আজি BPFৰ EMসকল ইমান জেণ্টেল আছিলে, কামৰ মানে কম্পিটিশ্যন আছিলে, কেনেকৈ দেশটো উন্নতি কৰিব পাৰি, BTC-বাহী ৰাইজক শান্তি, BTC-বাহী ৰাইজক প্ৰগতি, শৈক্ষিক ৰাজনৈতিক অৰ্থনৈতিকভাৱে আগুৱাই নিয়াৰ কাৰণে চেষ্টা চলাইছে। কিন্তু বৰ্তমান নাই, আগৰ BTCও নাই, ৰামো নাই, অযোধ্যাও নাই। গতিকে 2025 চনত ৰাইজে BPF চৰকাৰ আনিব, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক BTCৰ চিফ বনাব, BPF দলৰ সভাপতিজনক, আৰু তেতিয়া আমাৰ উন্নতি হ'ব বুলি আমি সকলোৱে আশাবাদী। EM ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া, তেখেতৰ ব্যৱহাৰো দুখীয়া, মানে চাৰিওফালে দুখীয়া, ৰাস্তা ঘাট একো বনাব নোৱাৰে, 1 নম্বৰ কথা। 2 নম্বৰ কথা, মুদৈবাৰী সমষ্টিৰ হ'ল আপোনাৰ দিগান্ত বৰুৱা ডাঙৰীয়া, তেখেতে কোনো কামৰে নহয়। 3 নম্বৰ কথা হ'ল BTR আৰু এজন লিডাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, তেখেতৰ সমষ্টিত যাই চাব ৰাস্তা ঘাটৰ যি দুৰ্দশা। UPPL আৰু BJP চৰকাৰ দলৰ মানুহে আমাক সহায় খোজে, কয় কেইটামান মাটি পেলাই দিবি নেকি, এনেকৈ কয়। আৰু ইফালে হ'ল আপোনাৰ অৰূপ কুমাৰ দে ডাঙৰীয়া, BJPৰ একদম ডাঙৰ ডাঙৰ লেকচাৰ মাৰে, সস্তীয়া জনপ্ৰিয়তা মানে অৰ্জন কৰে। কিন্তু তেখেতৰ সমষ্টিৰ জাগাটোৰ নাম কি আছিলে, বলদিয়া বাথানৰ পৰা পালপাৰা যোৱা যিটো ৰাস্তা আছে, অৰূপ কুমাৰ দেৰ সমষ্টি, ফকীৰাগ্ৰাম সমষ্টি, একেবাৰে মানে অৱস্থা বেয়া। আমি যে ঘূৰি আছোঁ, আপোনালোকক ভিডিঅ' দিম। আৰু আমাৰ ইফালে আছে খৈৰাবাৰীৰ ভৱেন চন্দ্ৰ বড়ো ডাঙৰীয়া, একেবাৰে কাম নোহোৱা। ইফালে আৰু এজন আছে দাওবৈচা বড়ো, তেখেতৰো কোনো কাম নাই। পবিত্ৰ বড়ো ডাঙৰীয়া, একেবাৰে কাম নাই। নৰেন্দ্ৰ নাৰ্জাৰী, আমাৰ শুক্লাই ৰণেন নাৰ্জাৰী, একেবাৰে কাম নাই। এওঁলোকে এতিয়া গাঁৱত নোসোমায়, গম পাই না নাই? ৰাইজে তেওঁলোকক পাত্তা নিদিয়ে, পশু খেদা দিব। আৰু আপোনালোকে চাওক, UPPLত বিভিন্ন জাতি জনগোষ্ঠীৰ লিডাৰ পায় নেকি? নাপায় না। কিন্তু BPFত বিভিন্ন জাতি জনগোষ্ঠীৰ লিডাৰ আছে, আৰু বিভিন্ন আমি কিন্তু নিজে BPF দলক পাছ কৰোৱাৰ কাৰণে, জয়ী কৰোৱাৰ কাৰণে আমি ওলাই আহিছোঁ, হয়নে নহয়? ৰাইজক সোধক আপুনি। আমি BPF চৰকাৰক জয়ী কৰাৰ কাৰণে ওলাই আহিছোঁ, আৰু UPPL চৰকাৰে টানি আনিব নোৱাৰে। এই আমাৰ কাৰ্তিক চন্দ্ৰ বড়ো ডাঙৰীয়া, আমাৰ BJPৰ ওদালগুৰি জিলাৰ সভাপতি আছিলে তেখেতে ৰানিং গভমেণ্ট এৰি, BJP চৰকাৰ এৰি, UPPL চৰকাৰ এৰি আমাৰ BPF দলত জইন কৰি আছে। আৰু এটা কথা কওঁ আপোনালোকক, আমাৰ যে এয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া, বি ফেৰেংগা বুলি কয় তেখেতে যে উচ্ছেদ অভিযান চলাই আছে, তেখেতৰতো আমি চালোঁ প্ৰত্যেকটা জাগাত আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ভিজিট কৰিছে, গৰীব দুখীয়াৰ মানে তেওঁলোকৰ পঞ্চান লৈছে। অতি বেয়া লগা, তেখেতৰ পাপ লাগিব, একদম স্পষ্ট কথা। কাৰণ এনেকৈ ক'ব নালাগে। আৰু চিফ ছাৰে ক'লে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ক'লে যে তেখেত বোলে আমাৰ BTCৰ মানুহ নাছিলে। তো BTCৰ মানুহ নাছিলে যদি সেই মানুহজনে BTCৰ কিবা দুখ বেদনা বুজি পাব নেকি? উচ্ছেদ অভিযানটো বিন্দাছ চলাব পাৰিব। আৰু প্ৰমোদ বড়ো ডাঙৰীয়া সেনেকৈ এজন মানুহক দিছে, যিজন 2008 চনতহে BTCত আহিছে। তো BTCৰ দুদশা নাই। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ডাইৰেক্টলি কয়, প্ৰমোদ বড়ো ডাঙৰীয়াই ক'ব পাৰিব নেকি? সাহস নাই তেখেতৰ, যে 2003 চনৰ 10 ডিচেম্বৰ 10 ফেব্ৰুৱাৰীৰ আগত যিসকল আহা, তেওঁলোক BTCৰ বাসিন্দা। হাগ্ৰামা মহিলাৰী ডাইৰেক্ট ক'ব পাৰে, কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া কিন্তু এইখিনি সাহস নাই। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া এজন ফেইলাৰ পলিটিচিয়ান, আমাৰ BTRৰ, তেখেতৰ দৰে চিপ আমাক নেলাগে বুলি বিভিন্ন জাতি জনগোষ্ঠী আমি নিজে ওলাই আহিছোঁ। তথা কিন্তু মোৰ লগত এটা সময়ত যিহেতু জেনেৰেল ছেক্ৰেটাৰী আছিল, দুজনো আহিব, ব্যক্তিগত কিবা অসুবিধা হৈ আছে, ঘৰুৱা বেমাৰ আজাৰ, তেনেকুৱা মই নাম নকওঁ, তেওঁলোকে আহিব। আৰু MCLA, প্ৰাক্তন মন্ত্ৰী, EM, তেনেকুৱা ব্যক্তি, এইটো আপোনালোকে জানে, ইমানুৱেল মুছাহাৰী, তেখেতেও অলপতে আকৌ ঘূৰি আহিব। তেনেকুৱাকৈ নিশ্চয় ভালেখিনি ঘূৰি আহিব। বঞ্জাৰ দৈমাৰীত ঘূৰি আহিব, আলোচনা চলিছে। মই ক'লোৱে কেইজনমানৰ নাম, আৰু নিশ্চয় আৰু কথা পাতিছোঁ, যিসকলৰ নামটো বৰ্তমান তেওঁলোকে ক'ব দিয়া নাই। এই 2 মাহমান যাওক, এই MP ইলেকশ্যনৰ পিছত তেওঁলোকে আহিব। মুঠতে ছাফিচিয়েণ্ট মানুহ আহিব। আৰু কোনো কথা নাই, ইয়াতে BJP যিকেইজন MCLA আছিলে, আমাৰ ওদালগুৰিৰ কথা কৈছোঁ মই, যিকেইজন UPPLৰ MCLA আছিলে, সম্পূৰ্ণ ফেইলাৰ হ'ব নেক্সট। আৰু সম্পূৰ্ণ 10টা সমষ্টিত 10টা BPFৰ পৰা জিকিব নেক্সট। আৰু UPPL 0 হ'ব ওদালগুৰি। তেনেকুৱাও মই বেলেগৰ অঞ্চলতো হয়, কেইজনমান মোক কণ্টেক্ট কৰিছে, তেওঁলোকে নাম মাত্ৰ ক'ব দিয়া নাই। মই হাগ্ৰামা ছাৰৰ, আমাৰ সভাপতি সন্মানীয় হাগ্ৰামা ছাৰৰ লগত মই কণ্টেক্ট কৰিছোঁ। আহিব দিয়ক, তেওঁলোকে কথা পাতিব আগতীয়াকৈ।
নাম মই ক'ব বিচৰা নাই এতিয়া আহিব মই সঁচাকৈ জাতীয় চেতনা থকা আৰু আঞ্চলিকবাদী চেতনা থকা ব্যক্তিসকল ৰাষ্ট্ৰীয় দল বিজেপি বা তেনেকুৱা কংগ্ৰেছ তেনেকুৱা দলত থাকিব নোৱাৰে অৰ্থাৎ কংগ্ৰেছৰ কথা মই নকওঁ যিহেতু মই বিজেপিত আছিলোঁ 8 বছৰ ওদালগুৰি জিলাৰ উপসভাপতি হিচাপে 2 বছৰ আৰু 6 বছৰ দুটা টাৰ্ম 6 বছৰত সভাপতি হিচাপে আছিলোঁ সেই 8 বছৰ মই গম পাইছোঁ সঁচাকৈ এই ৰাষ্ট্ৰীয় দলত আমাৰ আঞ্চলিকত তেনেকুৱা সৰু সুৰা জাতি ভাষা ভাষীসকলৰ কিছু সমস্যা থাকে আঞ্চলিক সমস্যা থাকে সেইবিলাক তেওঁলোকে ভ্ৰূক্ষেপ নকৰে চিন্তা নকৰে আৰু উন্নয়নমূলক আঁচনিৰ ক্ষেত্ৰতো চাব তেনেকুৱা বিশেষ একো নাই এই BTC পাইছা তোমালোক BTCৰ পৰাই পাবা ঠিক তেনেকুৱা মনোভাৱেৰে এৰাই চলে আৰু তেওঁলোকে আমাৰ এই BTC অঞ্চল উন্নয়নৰ কথা চিন্তা নকৰে তেওঁলোকে দিল্লী দিছপুৰৰ কথাই চিন্তা কৰে Gazanthau Khawra I Apha BM Institute of Paramedics सोलोंसाफोरनि थाखाय लानानै फैदों देहा सोलोंथायनि मोनसे मोजां खाबु 2023-2024 सोलोंथाय बोसोरनि थाखाय I Apha BM Institute of Paramedics सोलोंसाफोरनि मुं थिसननाया सोलिगासिनो क'क्राझार सोहोरनि JD रोड गजनपुरी गांजेमा बाजारनि उल्था फारसे साखाथियाव थानाय I Apha BM Institute of Paramedics सोलोंथाय फसंथानाव सोलोंथाय लानायनि गेजेरजों सोलोंसाफोरा साख्रि मोननायनि खाबुखौ खालामनानै लानो हागोन भारत सेवक समाजजों गनायथि जानाय बे फसंथानाव 2 बोसोर समनि थाखाय मेडिकल लेबोरेटरी टेक्नोलॉजी BSS डिप्लोमा एसिस्टेंट नर्सिंग फर्स्ट एड पेशेंट केयर डायलिसिस टेक्निशियन OT टेक्निशियन फिजियोथेरापी डिप्लोमाजों लोगोसे 3 बोसोर समनि थाखाय ICU टेक्निशियन रेडियोलॉजी टेक्निशियन डिप्लोमाखौ लानो हागोन बेफोर डिप्लोमाखौ आबुङै सोलोंथाय लानायनि गेजेरजों सोलोंसाफोरा गोरलै राहाजों साख्रि लानायनि खाबु मोनगोन गोसो गुदुं सोलोंसाफोरा रोखायै मिथिनो थाखाय 9821663110 6002559220 मबाइल नाम्बाराव फोनांजाब खालामनो हागोन नङाब्ला क'क्राझार सोहोरनि इउनिभार्सेल डेन्टेल एन्ड हेल्थ केयार सेन्टाराव फैनानै थोंजोङै खौरां लाफैनो हागोन